নমস্কাৰ বন্ধুসকল, আন এটি ভিডিঅ'লৈ আটাইকে স্বাগতম জনাইছোঁ। অসমীয়া সাহিত্যিকৰ ভিতৰত কাক কি উপাধিৰে মাতে এই বিষয়ে জানো আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। 1 নম্বৰ, দেশভক্ত কোন? উত্তৰ তৰুণৰাম ফুকন। 2 নম্বৰ, লোকপ্ৰিয় কোন? গোপীনাথ বৰদলৈ। 3 নম্বৰ, অসম কেশৰী কোন? উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰী। 4 নম্বৰ, অসমৰ ব্যাস কোন? উত্তৰ ৰাম সৰস্বতী। 5 নম্বৰ, সুগন্ধি পখিলাৰ কবি কোন? উত্তৰ হীৰেণ ভট্টাচাৰ্য। 6 নম্বৰ, পাপৰিৰ কবি কোন? উত্তৰ গণেশ গগৈ। 7 নম্বৰ, লোকনায়ক কোন? উত্তৰ অমিয় কুমাৰ দাস। নম্বৰ, গীতিকবি কোন? উত্তৰ পাৰ্বতী প্ৰসাদ বৰুৱা। 9 নম্বৰ, ধ্বনি কবি কোন? উত্তৰ বিনন্দ চন্দ্ৰ বৰুৱা। 10 নম্বৰ, লুইত কোঁৱৰ কোন? উত্তৰ ৰুদ্ৰ বৰুৱা। 11 নম্বৰ, শোণিত কোঁৱৰ কোন? উত্তৰ গজেন বৰুৱা। 12 নম্বৰ, বকুল বনৰ কবি কোন? উত্তৰ আনন্দ চন্দ্ৰ বৰুৱা। 13 নম্বৰ, নাট্য প্ৰভাকৰ কোন? উত্তৰ সত্যপ্ৰসাদ বৰুৱা। 14 নম্বৰ, অসমৰ ভাঙনি কোঁৱৰ কোন? উত্তৰ আনন্দ চন্দ্ৰ আগৰৱালা। 15 নম্বৰ, সংগীত সূৰ্য কোন? উত্তৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰক। আজিলৈ এইখিনি, নমস্কাৰ।